নমস্কাৰ মই মুন তালুকদাৰ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে অৱগত যে বৰ্তমান সময়ত ইউজিচিয়ে যি হতকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ছেপ্টেম্বৰৰ ভিতৰত যি চূড়ান্ত পৰীক্ষা পতাৰ কথাটো কৈছে যিটো ছাত্ৰ সমাজে সম্পূৰ্ণ পৰিপন্থী সম্পূৰ্ণ বিৰোধিতা কৰিছো কাৰণ যেহেতু এতিয়ালৈকে কোনো সঠিক নিৰ্দেশনা নাই কেতিয়ালৈকে ক্লাছ হ'ব কি হ'ব আৰু ক্লাছ নকৰাকৈ ইউজিচিয়ে ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা পতা কাৰ্যই আচলতে ইউজিচিয়ে যে দায়িত্বজ্ঞানহীন কাণ্ড আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি যি শৈক্ষিক ভৱিষ্যতৰ কথা আৰু ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যে ইউজিচিয়ে চিন্তা নকৰে সেই কথাটো প্ৰমাণিত হৈছে আমি বিশ্ববিদ্যালয় উপাচাৰ্য মহোদয়কো স্মাৰক পত্ৰৰ জৰিয়তে আবেদন কৰিছিলোঁ যে ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা পতাটো কোনো কাৰণত সম্ভৱ নহয় আমি বিচাৰিছোঁ যে যেতিয়াই পৰীক্ষা অনুষ্ঠিত নহওক পৰীক্ষা হোৱাৰ আগতে আমাক ক্লাছেছ অৰ্থাৎ শ্ৰেণীকোঠাত বহি ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব লাগিব অতি কমেও যিহেতু পৰিস্থিতি এতিয়া বেয়া সেয়েহে আমি এমাহৰ পাঠদানৰ কথা উল্লেখ কৰিছোঁ আৰু যাতে ছাত্ৰ ছাত্ৰীসকলে অনলাইন বা অফলাইন এই দুয়োটা মাধ্যমেৰে পাঠদান কৰাৰ প্ৰক্ৰিয়াটো যাতে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় সেয়েহে এই ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰিব লাগে আৰু যিসমূহ ছেকেণ্ড ছেমিষ্টাৰ স্নাতক ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰ ছাত্ৰ ছাত্ৰীক যিদৰে উত্তীৰ্ণ কৰি দিছে আমি বিচাৰিছিলোঁ যাতে চূড়ান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলকো তেনে এটা ব্যৱস্থাৰে উত্তীৰ্ণ কৰি দিব লাগে যিহেতু পৰিস্থিতি বেয়া এয়া নহয় যে আমি পৰীক্ষাৰ পৰিপন্থী আমি প্ৰত্যেকটো পৰীক্ষাত সহযোগিতা কৰি আহিছোঁ পৰীক্ষা দি আহিছোঁ কিন্তু পৰীক্ষাৰ অৰ্থ এয়া নহয় যে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ খেলিব কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় বা কটন বিশ্ববিদ্যালয় গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত আৰু বৰ্তমান সময়ত গুৱাহাটীৰ পৰিৱেশ যদি আপোনালোকে লক্ষ্য কৰে তেনেহ'লে দেখিব যে গুৱাহাটীত কৰোণাৰ হটস্পট ৰূপে পৰিগণিত হৈছে য'ত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে পেইন গেষ্ট বা ভাড়াঘৰত থাকে তেওঁলোকে এতিয়া আহিব নোৱাৰিব তেনে ক্ষেত্ৰত ছেপ্টেম্বৰৰ ভিতৰত কিদৰে পৰীক্ষাসমূহ দিব আৰু এই সময়তে ভোটৰ ওপৰত দানৱ পৰা দি বিভিন্ন বিশ্ববিদ্যালয় লগতে গুৱাহাটী বিশ্ববিদ্যালয়েও পৰীক্ষাৰ যি ফৰ্ম ফিল আপৰ কাম আৰম্ভ কৰিছে পৰীক্ষাৰ মাচুল সংগ্ৰহ কৰিছে আমি বিচাৰিছোঁ যে এইবাৰ মাচুল সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব লাগে যদি পৰীক্ষাই নহয় তেনেহ'লে চেণ্টাৰ ফিজৰ নামত 300 টকা কিহৰ বাবে যদি পৰীক্ষাই নহয় এক্সাম ফিজৰ নামত 510 টকা কিহৰ বাবে এইসমূহ বিষয় ছাত্ৰ ছাত্ৰীসকলৰ আলোচনা কৰিব লাগিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ যি বৰ্তমান স্থিতি তাক অধ্যয়ন কৰিব লাগে আৰু যাতে মানসিক হেঁচা নিদিয়ে আৰু আমি বিচাৰিছোঁ যে স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিকক সম্পূৰ্ণ যিদৰে ইউজিচিয়ে দিছে 50% আগৰ ছেমিষ্টাৰৰ মাৰ্ক আৰু এছাইনমেণ্টৰ ভিতৰত পাছ কৰাই দিব লাগে সেই ব্যৱস্থাটো হ'ব লাগে লগতে আমি অনুৰোধ জনাইছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত চিন্তা কৰক এক্সাম ফিজ কোনো ধৰণৰ গ্ৰহণ কৰিব নালাগে আৰু ইউজিচিৰ এই হতকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অহা 25 তাৰিখে আমি ছ'চিয়েল মিডিয়াত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ সকলোৱে ফেচবুক টুইটাৰৰ জৰিয়তে ইউজিচিক আমি এই পৰীক্ষা ন' ইউজিচি গাইডলাইন ন' এক্সাম ন' ইউজিচি গাইডলাইন এনেধৰণৰ আমি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম আৰু ইউজিচিক এটা কথা স্পষ্টভাৱে বুজাই দিছোঁ যে বিশ্বৰ ভিতৰত তৃতীয় সৰ্ববৃহৎ কৰোণা ভাইৰাছ আক্ৰান্ত দেশ ভাৰতবৰ্ষত কিদৰে ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা পাতিব বিচাৰে সেয়া এক ডাঙৰ প্ৰশ্ন আৰু আমি প্ৰত্যেকখন ৰাজ্যই ইতিমধ্যে বিৰোধিতা কৰা পৰিলক্ষিত হৈছে দিল্লী ৰাজ্য চৰকাৰে চূড়ান্ত পৰীক্ষাসমূহ বাতিল কৰিছিলে কিন্তু ইউজিচি তাৰ ওপৰতো বাধা আৰোপ কৰি কোনো ৰাজ্য চৰকাৰে পৰীক্ষাসমূহ বাতিল কৰিব নোৱাৰিব বুলি কৈছে শিক্ষামন্ত্ৰী মহোদয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে অনলাইন মেথডত পৰীক্ষা কোনো কাৰণত সম্ভৱ নহয় আমি বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ এটা সুন্দৰ ভৱিষ্যতৰ স্বাৰ্থত শ্ৰেণীকোঠাত বহি পাঠদান হ'ব লাগে তাৰপিছত পৰীক্ষা হওক আৰু ছেপ্টেম্বৰৰ পৰীক্ষাটোৰ আমি তীব্ৰ বিৰোধী য'ত স্পষ্ট নিৰ্দেশনা নাই ইউজিচিয়ে কেনেকৈ পৰীক্ষাত বহিব কিমান ডিষ্টেঞ্চত বহিব তাক উল্লেখ কৰিছে চেনিটাইজাৰ ৰাখিবলৈ নাই পৰীক্ষাত সেইটো উল্লেখ কৰিছে কিন্তু ছাত্ৰ ছাত্ৰী পাঠদান নকৰিলে কিদৰে পৰীক্ষাত বহিব সেয়া এক ডাঙৰ প্ৰশ্ন আৰু ইউজিচিৰ এই কাৰ্যৰ বিৰুদ্ধে আমি সকলো ছাত্ৰ সমাজ ঐক্যবদ্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব ধন্যবাদ